আপোনালোক সকলোকে মোৰ লাকিজ কিচেনলৈ স্বাগতম জনাইছোঁ। মই আজি এটা অতি সহজতে বনাব পৰা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বানানা পেনকেক। বানানা পেনকেক বনাবৰ বাবে 3টা মই কল লৈছোঁ। কল 3টা ভালদৰে বাকলি গুচাই এটা মিক্সিং জাৰত ব্লেণ্ড কৰি লৈছোঁ। ইয়াতে অলপ মই গুড় মিলাইছোঁ। ইয়াতে মই 2 চামুচ ঘি এড কৰিছোঁ। আৰু এই গুড়খিনি ভালদৰে কলৰ ৰসখিনিৰ লগত মিলাই লৈছোঁ। এই মিশ্ৰণখিনিত মই 1.5 কাপ পিঠাগুড়ি মিলাইছোঁ। পিঠাগুড়িখিনি এনেদৰে মিলাইছোঁ যাতে ইয়াত গোটা বান্ধি নাথাকে। সেইবাবে মই এইখিনি অলপ ভালদৰে ফেটি লৈছোঁ। আৰু ইয়াতে মই অলপকৈ 1 কাপ গাখীৰ মিলাই লৈছোঁ। এতিয়া ইয়াতে 1.5 চামুচ বেকিং পাউডাৰ এড কৰিছোঁ আৰু এইখিনি ভালদৰে এবাৰ মই লৰাই লৈছোঁ। এতিয়া গেছত এখন পেন বঢ়াই দিছোঁ আৰু এডাল ব্ৰাছেৰে অলপ ঘি সানি লৈছোঁ। পেনখন গেছৰ পৰা নমাই মই মিশ্ৰণখিনি পেনখনতে এনেদৰে ঢালি দিছোঁ যাতে চাৰিওফালে ভালদৰে মিশ্ৰণখিনি মিলি যায় আৰু অলপ টেপ কৰি দিছোঁ পেনখন। এতিয়া গেছত মই পেনখন বহাই দিছোঁ আৰু ল' ফ্লেমত আধা ঘণ্টা সময় সিজিবৰ বাবে এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ। এতিয়া 15 মিনিট হৈ গৈছে। মই ঢাকোনখন খুলি কেকটো এবাৰ লুটিয়াই দিছোঁ। এতিয়া কেকটো লুটিয়াই দিয়াৰ পিছত আকৌ মই 15 মিনিট সিজিবৰ বাবে ঢাকোন মাৰি ৰাখি দিছোঁ। এতিয়া ইয়াত 30 মিনিট হৈ গৈছে। মই আকৌ এবাৰ এই পেনকেকটো লুটিয়াই দিছোঁ। এতিয়া সিজি যোৱা এই কেকটো মই এখন প্লেটত উলিয়াই লৈছোঁ আৰু দেখিছেনে এতিয়া এই বানানা পেনকেকটো কি ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও বনাবলৈ ট্ৰাই কৰিবচোন আৰু এই ৰেচিপিটো সহজতে বনাব পাৰি। আৰু নতুন নটিফিকেশ্যন পাই থাকিবৰ বাবে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। শুভৰাত্ৰি।